ডিগ্ৰী ল'লে আপুনি নমস্কাৰ গ্ৰহণ কৰিব মই ডিগ্ৰীধাৰী বহুতেই ডিগ্ৰী আছে মোৰ 90 ডিগ্ৰী 20 ডিগ্ৰী সব আছে Hello friends সকল আজি আমি এটা আপোনালোকৰ ওচৰত পুৰা নেচাৰেল ভিউ দেখাবৰ কাৰণে এটা ধুনীয়া ঠাইত আহি পাইছো এই ঠাইখিনি আপোনালোকক এটা মই ব্লগছ বনাই দেখুৱাম আপোনালোকে ঠাইখিনি দেখা পাই কেনে লাগে মোক জনাব এতিয়া দিনৰ আপোনাৰ এয়া দেখিছে 2:30 বাজিছে মই 2:30 বজাত এই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাইখিনিত আহি পাইছো আপোনালোকে দেখিছে তো ইয়াৰে মাজত আপোনালোকৰ ধুনীয়া ধুনীয়া ঠাইবিলাক দেখুৱাম এতিয়া মই আপোনালোকে মোৰ লগত এই ভিডিঅ'টো এনজয় কৰক এয়া দেখিছে আপোনালোকে কি ধুনীয়া ধুনীয়া ঠাই বন্ধুসকল মই এটা আচৰিত হৈছো এই দিন দুপৰীয়া দুজন পাগল নে ছাগল এয়া জগিং কৰি আছে দেখিছেনে আপোনালোকে এই দুজন পাগল নে ছাগল এই দুপৰীয়া এক্সাৰসাইজ মানুহে ৰাতিপুৱা কৰে সন্ধিয়া কৰে কিন্তু এই দুটা আৰু কি বলকচোন আমি সুধো বাপা ঐ কি কৰে ইহঁতে মোৰ চেনেল JS ইনভেনশনৰ জৰিয়তে চাওকচোন আপোনালোকে এই দুটাই কি কৰি আছে ঐ এক্সকিউজ মি আপোনালোকে এই দুপৰীয়া কি কৰি আছে জগিং কৰি আছো এই দুপৰীয়া হয় এতিয়াতো 2:30 বাজিছে দিনৰ বাজিছে তো পিছে আপোনালোকে এই দুপৰীয়া কি কৰি আছে ইয়াতে জগিং কৰি আছো কেলে এক্সাৰসাইজ মানুহে ৰাতিপুৱা কৰে 5টা বজাত কৰিব লাগে আপোনালোকে এতিয়া কৰিছে যে মই এখেতক দেখিয়ে কৰিছো এখেত কোন আৰু এই কথা শুনো সবেই যদি ৰাতিপুৱা কৰিব পাৰে আমিনো কিবা এতিয়া কৰিব নোৱাৰো নেকি ফলত ফলো না ফলো কৰোঁতে দেখোন ফিনিছ হৈ গৈছে সেইকাৰণে আমিতো ফলো কৰোঁ কোনবাই এইকাৰণে কৰিছোঁ বুজি পাইছা একবাৰ চাই লওক চাওক বন্ধুসকল এই দুজন কি কেনে পাগল এইকেইটা আজিৰ যুগতো এনেকুৱা কথা ক'ব অলপ ভয় লাগিছে পাগল বুলি ক'ব ভয় লাগিছে কিন্তু সন্দেহো হৈছে এয়া দেখিছেনে এওঁলোকে কি এক্সাৰসাইজ কৰি আছে এই দিন দুপৰীয়া আপুনি এতিয়া এক্সাৰসাইজ কৰাৰ মূলত কি কথা আছে মূলত আমি কাকো ফলো নকৰো নিজৰ মতে চলিম আপোনাৰ এই যে চেহেৰা দেখা পাইছে এই দুপৰীয়া এক্সাৰসাইজ কৰাৰ কাৰণে এনে হৈছে আচ্ছা এইটো ঠিক চেহেৰা ক'ত আপোনাৰ দেখোন বডি চডি একোৱে নাই এইটোৱেতো লাগে আৰু এওঁ দেখোন পুৰা বুকুৰ মাজত কি বুকুৰ মাজত জ্বলে হাৰ্দি নাই নেকি তোৰ কিমান ওলাইছি কোনোবাই গম পাইছি এই কাৰণে বেলেগ বেলেগৰ চাবিচোন আমাৰ চাও একদম চাও আপোনাৰ কি এই দুপৰীয়া এক্সাৰসাইজ কৰি কৰি চুলি ইমান দীঘল হৈ গৈছে নেকি পাৰবি তোমাৰ ল'ৰা মানে এনেকে ৰাখে আপুনি ল'ৰা নে ছোৱালী তও ধৰক মোৰ কিন্তু হাঁহি উঠি গৈছে ভীষণ হাঁহি আপোনালোকে মোৰ JS ইনভেনশনৰ জৰিয়তে চাওক এই দুটা পাগল এণ্ড ছাগল থেংক ইউ বন্ধুসকল এয়া চাওক কিমান ধুনীয়া নেচাৰেল বিউটি এই বিউটিৰ মাজত আমি এতিয়া আছো এই বিউটিৰ মাজত আমি চাই আছো বিভিন্ন ধৰণৰ বিউটি আৰে সেই দুজন মানুহ কি কৰি আছে বলকচোন বন্ধুসকল আগবাঢ়ি যাওঁ কি কৰি আছে তেওঁলোকে খালি ইয়াতে দেখা পাইছোঁ ছাৰ মই তেলটো একদম কি ওলাই আছিল ছাৰ তেলটো কিহৰ তেল তেল আৰু ছাৰ কিবা তেল ওলাইছে এইটো কি তেল এইটো ক'ব নোৱাৰি ছাৰ এটা কি খুন্দি আপোনালোকে ইয়াত কি কৰি আছে এই ছাৰ কালি তেল ওলাই আছিল ছাৰ ইয়াতে তেল ওলাই আছিল তাকে খুন্দি আছো ছাৰ ছাৰক
কৈছো আৰু যে ছাৰ তেল ওলাইছিল বুলি চুমুলিগড় না চুমুলিগড়ৰ পৰা আহিছে নে কি বোলে ছাৰটো মানে পৰীক্ষা কৰি চাইছে এতিয়া তেলটো ওলাবই আৰু ইয়া ওলাবই আৰু ইমান অলপ খান্দিলে তেল ওলাব নেকি এই ছাৰ ওলাবই আৰু খালি এনেই ওলাই আহিছো পৰা লাগি ছাৰ এনেই পুৰতে ওলাইছিল এতিয়া কেন ওলাব না ছাৰ ইয়াত কি তেল ওলাইছে তেলটো তাৰপিছত ওলাই আছিল আৰু তেলটো ছাৰ ওলাই আছিল অঁ এইটো ভালকে শুনা ঠিক আছে ছাৰ দেখিছেনে বন্ধুসকল এই দুটা কি পাগল নে ছাগল কি আপোনালোকে দেখিছেনে কি খান্দিছে তেল নাই দেখোন ইয়াতে জানো তেল পাব নেকি আপোনালোকে নিজে চাওক তোৰ মূৰতে তেল ওলাইছে ইয়াত ক'ত তেল ওলাইছে তোৰ মূৰতে তেল ওলাইছে চোন তেল ওলাইছিলতো ওলাইছিলে ছাৰ এইটো কি তেল ওলাইছে সলনি না কি তেল বোলে ছাৰ কি তেল সলনি না ফলনি কিবা সলনি তেল এইটো কি সলনি তেল দেখিছেনে বন্ধুসকল এওঁলোকে মিঠাতেলৰ পেকেট পাই মাটিৰ তলত খুন্দিছে মিঠাতেল মাটিৰ তলত মিঠাতেল পাব নেকি ইয়াতে একো তেল নাই এই পাগল কেইটাই মাৰিব নমস্কাৰ বন্ধুসকল মোৰ চেনেল JS ইনভেনশ্যনলৈ আপোনালোক স্বাগতম জনালোঁ আজি মোৰ ওচৰত আছে দুজন বিৰাটেই বিখ্যাত মানে সাহিত্যিক তেওঁলোক হ'ল লেং গাৰ্গ আৰু জেং গাৰ্গ তেওঁলোকৰ আজি সাক্ষাৎকাৰ ল'বলৈ মই আহিছোঁ আপোনালোকৰ ওচৰত সাক্ষাৎকাৰ ল'ম এতিয়া তেওঁলোকে দুজনে কথা পাতিব আমি আপোনালোকক শুনাম কথাখিনি বলকচোন আমি আগবাঢ়ি যাওঁ ছাৰসকল আপোনালোকৰ পৰিচয়টো দিয়কচোন নমস্কাৰ মই লেংগাৰ জেংগাৰ হ'ব দিয়ক আপোনালোকৰ আলোচনাটো আগবঢ়াওক আমি বহুদিনৰ মূৰত লগ পালোঁ এতিয়া এখেতক বহুদিনৰ মূৰত লগ পালোঁ বহুত ডিগ্ৰীধাৰী মানুহ আপুনি বাৰু কওকচোন আপোনাৰ এতিয়ালৈকে ডিগ্ৰীৰ কথাটো কওকচোন কিমান ডিগ্ৰী ল'লে আপুনি নমস্কাৰ গ্ৰহণ কৰিব মই ডিগ্ৰীধাৰী বহুতেই ডিগ্ৰী আছে মোৰ 90 ডিগ্ৰী 20 ডিগ্ৰী চব আছে তাৰ লগতে আকৌ আৰু মোৰ ডিগ্ৰী আছে আপোনালোকে জানি নথৈ আনন্দিত হ'ব শুনক মই ভাল ডিগ্ৰী লৈ পাছ কৰিছোঁ সকলোতকৈ মই ফাৰ্ষ্ট ক্লাছত মই মেট্ৰিক ফেল কৰিছোঁ মেট্ৰিক ফেল ফাৰ্ষ্ট ক্লাছত এইটোতো বিৰাট ডাঙৰ কথা এইটো মইতো কৈছোঁ এইটো বহুত ডাঙৰ এইটো বিৰাট ডাঙৰ হাত চাপৰি দিব লাগিব দেখিছে বন্ধুসকল দেখিছে এওঁ ফাৰ্ষ্ট ক্লাছত মেট্ৰিক ফেল কৰিছে ইমান ডাঙৰ ডিগ্ৰী তাকেতো ডিগ্ৰী মোৰ অলপমান অসুবিধা হৈছে মই ডিগ্ৰীটো নাম শুনাই নাই এতিয়ালৈকে মই চাইছোঁ ফাৰ্ষ্ট ক্লাছত মেট্ৰিক ফেল এইটো ডিগ্ৰীটো বহুত ডাঙৰ ডিগ্ৰী মাজতে মোক গিনিজ বুকতো মাতিছিলে সেই নামটোৰ কাৰণে মাতিছিল এতিয়া মাত্ৰ যাব পৰা নাই আপোনাক আমি চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাম আপুনি যাতে গিনিজ বুকত যাই পায় কিবা কৰি বুকৰ ওপৰত যাতে আপুনি থিয় দিব পাৰে ধৰক এতিয়া ইমান ডাঙৰ ডিগ্ৰী যিহেতু মই এতিয়া এটা প্ৰশ্ন সুধিবহে মন গৈছে সোধক ধৰক ছাৰ এতিয়া 10জন কাক বোলে আপুনি অলপ বুজাই দিব পাৰিব 10জন কিজানি মোৰ সম্ভৱতো মোৰ জ্ঞানৰ সম্ভাৰত কিজানি কি কয় দৰ্জা নেকি সেইটো হ'ব যেন লাগছে আৰু দৰ্জাকে 10জন হ'ব পাৰে এতিয়া এওঁ যিমান ডিগ্ৰীধাৰী জ্ঞানৰ সম্ভাৰত পাইছোঁ বিচাৰি সেইখিনি দৰ্জাক দৰ্জন বুলি কয় এইজন মহান এই দাৰ্শনিকজনৰ মতে দৰ্জাক দৰ্জন বুলি কেনে কয় এতিয়া মই ইয়াৰ পৰা এইটো শুনিছোঁ মই আকৌ শুনিছোঁ দৰ্জীৰ ঘৈণীয়েকো দৰ্জন বুলি কয় হয়তো মই নাজানো আপুনিও মহান দাৰ্শনিক হয় কথা এটা জানলো ডাবল গিনিজ বুকত উঠি যাম দেখোন এতিয়া আপোনাৰ লগত কি কথা পাতিম এতিয়া পঠা ছাগলী পাতি ছাগলী কেনেকৈ চিনাক্ত কৰিব আপুনি সেইটো কাৰণে মই ৰাইজসকলক এটা ধুনীয়া পৰামৰ্শ দিব বিচাৰোঁ মানে অতি সহজ উপায় দিব পাৰোঁ আপোনালোকে মানে প্ৰচেছ না নচেছ কয় সেইটো ধুনীয়াকৈ চাব এটাই বস্তু চাব মৰমৰ কাজিসকল ৰাইজসকল মই 3টা প্ৰচেছ দিব পাৰোঁ বস্তুটো ভেড়া ছাগলী পঠা ছাগলী চিনি পাবৰ কাৰণে প্ৰচেছটো ইজি প্ৰচেছ প্ৰথম প্ৰচেছটো কৈছোঁ বিৰাটেই সুবিধা হ'ব তন্দৰ মানে দাদা আপুনি দিব বিচাৰচোন আৰু এতিয়া প্ৰথমটো হ'ল পাঠা ছাগলী মাতটো অলপ কৰে আৰু পঠাটো কৰে এক্টিভ থাকিব লাগে প্ৰথমটো গম পালে আপুনি দ্বিতীয়টো হ'ল সহজ কথা যেতিয়া ৰাতিপুৱাই চাবি তাক অলপমান পঠা ছাগলী না মাটি ছাগলী জানিবৰ কাৰণে তাক
কুচি ফতলত বান্ধি থৈ দিবি যদি পিছৰ ফালৰ পৰা যদি চাৰকে পানী ওলাই যায় গম পাবি যিটো পাছি যিটো যদি একদম মানে আৰু যিটো যদি পেটাৰ ফুটাই দি যি চাৰকে পৰে সেইটো গম পাবি তই এইটো ইজি প্ৰচেছ একদম ছাৰ মহান ছাৰ মহান বিৰাট ডাঙৰ কথা ক'লে আৰু এটা পদ্ধতি আছে আৰু আছে এই 3-4টা মান ছাগলী লগ কৰাই দিবি তোৰ ছাগলীটোক চিন্দি দিবি ৰঙা ফুটা কোলা ফুটা যি আছে চিন্দি লবি একদম ইজি প্ৰচেছ দে এইখিনি কলং আৰু দেখিছে বন্ধুসকল আমাৰ এই মহান দাৰ্শনিক দুজনৰ পৰা আমি কিমান ডাঙৰ ডাঙৰ মহান কথা শিকিব পাইছোঁ একদম আমি তেওঁলোকক ধন্যবাদ দিছোঁ ইমান ভাল কথা জনোৱাৰ বাবে আপোনালোকক অৱশেষত কওঁ বৰ্তমান যে আমাৰ অসমত ল'ৰা ছোৱালীবিলাকে মেট্ৰিক যে ফেইল কৰি আছে ফাৰ্ষ্ট ক্লাছ নাপায় মেট্ৰিকত তাৰ কাৰণে আপোনালোকে কি পৰামৰ্শ দিব এটাই পৰামৰ্শ দিব পাৰোঁ PUBG গেম না কিবা গেমবিলাক আছে নহয় এইবিলাক পৰা যিমান পাৰে গেম মোবাইলটো এণ্ড্ৰইড মোবাইলটো বেলেগ এপছবিলাক কাটি ইনষ্টল কৰি ল'বি তাক আৰু ধুনীয়াকৈ এংকি কৰি চাব নালাগে এংকি কৰি চাবি একদম ফাৰ্ষ্ট ক্লাছত মেট্ৰিক পাছ কৰিবি মই যেনেকৈ পাইছোঁ মোতকৈ ভালকৈ পাবি ৰিজাল্টবিলাক নমস্কাৰ বন্ধুসকল আৰু আমাৰ এওঁ মহান দাৰ্শনিক এয়া দেখিছে আপোনালোকে মুখখন ভালকৈ চাওক আৰু এওঁৰ মুখখনো এবাৰ চাই লওক নমস্কাৰ মই মহান দাৰ্শনিক এওঁক সুধিছোঁ যে আমাৰ দুটা বস্তু আমি সদায় দেখা পাওঁ এটা হ'ল ৰাতি দেখা পাওঁ জোনটো মানে চন্দ্ৰটো আৰু দিনত দেখা পাওঁ সূৰ্যটো চাইজটো একে ৰঙালাওৰ সমান কিন্তু আপোনাৰ যিটো আমি চন্দ্ৰ দেখা পাওঁ সেইটো ৰঙালাওৰ নিচিনাই দেখা পাওঁ কিন্তু যিটো সূৰ্য দেখা পাওঁ সেইটো কিয় মানে একদম উজ্জ্বল লাইটৰ নিচিনা দেখা পাওঁ কাৰণটো কি নমস্কাৰ সূৰ্যটো দিনত ওলায় চন্দ্ৰটো ৰাতি ওলায় দিনত ওলোৱাৰ কাৰণে আমি ডাঙৰকৈ বেছি দেখা পাওঁ পোহৰ হয় আৰু ৰাতি ওলায় এইটো এতিয়া ধৰক দাৰ্শনিকৰ কথা ৰাতি ওলায় ৰাতি আন্ধাৰ থাকে ৰাতি আন্ধাৰ থাকে আন্ধাৰত কম হয় এইটো বিৰাট ডাঙৰ থিয়ৰী কিমান ডাঙৰ কথা ক'লে ডাঙৰ কথা কৈছে ডাঙৰ কথা কৈছে ৰাতি ওলোৱাৰ কাৰণে যোনটো আন্ধাৰ আৰু সূৰ্যটো দিনত ওলোৱাৰ কাৰণে পোহৰ কিমান ডাঙৰ থিয়ৰী এওঁলোক যাব গিনিজ বুকৰ ওপৰত যাব এওঁলোক গাছৰ ওপৰত যাব পাৰোঁ আমি যাব এওঁলোক গাছৰ ওপৰত যাব পাৰোঁ আমাৰ গিনিজ বুকত আপোনালোকক না কি ক'ব বিচাৰিছোঁ তাতে যাতে ডাবল নাম নহয় এটা লেং আমাৰ জেঙত তেতিয়া নামটো ভালকৈ থাকে আৰু ৰাইজসকলক আমি আমাৰ JS ইনভেনশ্যনৰ দৰ্শকসকলক কওঁ এওঁ লেং আৰু জেঙক আমি আমাৰ অনুষ্ঠানত আকৌ মাতিম আপোনালোকে আহিব লাগিব আজি আমাৰ গোটেই কথা পতা নহ'ল আজি আমাৰ সময় শেষ হৈ গ'ল কিন্তু আপোনালোকে আহিব লাগিব আপোনালোকে আমাক প্ৰতিশ্ৰুতি কৰক আমাৰ ৰাইজৰ বহুত প্ৰশ্ন আহি আছে মোৰ হোৱাটছআপত মেছেজ আহি আছে মোৰ তাতে মেইল আহি আছে কিন্তু আমি চব জবাব দিব নোৱাৰিলোঁ কাৰণ মোৰ বাণিজ্যিক বিৰতি আছে গতিকে বন্ধুসকল আপোনালোকক ইয়াতে ধন্যবাদ দিলোঁ লেং আৰু জেং বাই হাই ফ্ৰেণ্ডছ আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাব JS ইনভেনশ্যনৰ আমাৰ ভিডিঅ'টো আমি গোটেইকেইজনে প্ৰয়াস কৰিছোঁ কমেডি কৰাৰ কাৰণে গতিকে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চাব ভৱিষ্যতলৈকে আমাৰ চেনেলটো আৰু বন্ধুসকল লগতে থামছ আপ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আমাৰ এই প্ৰয়াস অথলে নাযায় থেংক ইউ বন্ধুসকল আমি আজি এটা কমেডি ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে যদি চাই ভাল পালে নিশ্চয়কৈ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব যাতে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈও চাব বিচাৰে নিশ্চয়কৈ কমেণ্ট কৰি জনাব ধন্যবাদ ফ্ৰেণ্ড